हेलो गाइस আজি মই ৰাতিপুৱাই ব্লগ খুলিলোঁ। আজি মানে মোৰ ঘৰত কোনো নাই, সো আজি মোৰ অকলশৰীয়া ফিল হৈছে। ভাবিলোঁ মই আজি ব্লগটোকে বনাওঁ, ৰাতিপুৱাৰ পৰা মই কি কৰিছোঁ মোৰ বন্ধুসকলকো মই দেখাওঁ। সিহঁতে মোৰ বন্ধুসকলেও গম পাব যে মই ৰাতিপুৱাৰ পৰা কি কৰিছোঁ, তাকে আজি মই আপোনালোকক দেখাম। বলক, মই এতিয়া গা চা ধুই আহিছোঁ, আহি পেলাই এতিয়া মই চাহ বনাম। ৰাতিপুৱা মই চাহে খোৱা নাই আজি, এতিয়া মই চাহ বনাম। চচ পাতি লৈছোঁ, এতিয়া মই চাহ বনাম আৰু আপোনালোকৰ লগত মিলি একেলগে মই চাহ খাম আজি। এতিয়া মোৰ চাহ বনাই হৈ গ'ল। এয়া চাহৰ লগত কি আছে চাওক, মই দেখাই আছোঁ। মোৰ লাল চাহ আৰু এইপিনে আছে ব্ৰেড আৰু এয়া কাটা বিস্কুট, এইটো মমছ মেজিক আৰু এয়া ব্ৰেড। এতিয়া মই চাহ খাই লওঁ। আপোনালোকে কি চাহ খাই মোক জনাবচোন। মই কিন্তু নিমখ চাহে খাওঁ দেই ৰাতিপুৱা। মই ৰাতিপুৱা চেনি চাহ নাখাওঁ, মই নিমখ চাহে খাওঁ ৰাতিপুৱা। কাৰণ দিনটো নিমখ চাহটো নাখাওঁ, দিনটো চেনি চাহে খাওঁ বা গাখীৰ চাহ খাওঁ। কিন্তু মানে এতিয়া প্ৰথম ৰাতিপুৱা মই খোৱাৰ পৰা উঠিয়ে নিমখ চাহে খাওঁ। নিমখ চাহকণ মই খাই বহুত ভাল পাওঁ। আজি ঘৰত অকলে আছোঁ যে ভালো লগা নাই, কিবা অকলশৰীয়া লাগিছে। বাৰু মই চাহকণ খাই লওঁ, খাই আকৌ আহি আছোঁ। আৰু মোৰ চাহ খাই হৈ গ'ল। এতিয়া মই অলপ ঘৰৰ কাম কৰিম, কাম কৰি আকৌ মই কিবা বনাম খাবলৈ কাৰণে। তাৰপিছত আপোনালোকক দেখাম মই মানে কৰিছোঁ নিজে খেতি মানে কি আৰু শাক কেইডালমান ৰুইছোঁ। অলপ হৈছে ইমানকণ সেইকেইডাল মই আজি মই কেনেকৈ ৰুইছোঁ আপোনালোকক দেখাম বলক। এয়া চাওক, এয়া হ'ল লাই পুলি, এয়া দেখিছে। এয়া সৰু এয়া অলপ ডাঙৰ হৈছে কেইজোপা চাওক, কেইজোপা ডাঙৰ হৈছে। এয়া ৰুই দিছোঁ অলপ। আৰু এইজোপা চাওক, এইজোপা হৈছে জলকীয়া পুলি। এইটো জলকীয়া পুলি অলপ ডাঙৰ হৈছে। আৰু এইজোপা হৈছে বঙালী পালেং, যিটো পালেং সেইটো পালেং, এইটোক কয় বঙালী পালেং। এজোপা চাওক ইমান ডাঙৰ হৈছে, দেখিছে। সেয়াই মোৰ সৰু বাগানখনত সৰু শাক ৰুইছোঁ, জলকীয়া পুলি এইবোৰ ৰুইছোঁ। ডাঙৰ হ'লেতো আমি খাবলৈ পাম, সেইটো কাৰণে এতিয়াৰ পৰাই যত্ন কৰিছোঁ। আৰু মই এই পুলিকেইটাত পানী অলপ দি থৈ আহি লওঁ, কাৰণ ৰ'দটো বেছি দিছে, সেইটো কাৰণে পানী অকণ দি আহি লওঁ। তাৰপাছত মই চাহ খোৱা বাচন বৰ্তনবোৰ ৰুমত ধুই লওঁ, ধুই পেলাই মই আকৌ ব্ৰেকফাষ্ট বনাম। ব্ৰেকফাষ্ট বনোৱা অলপ দেখাম বলক। এতিয়া মই বাচনকেইটা ধুই আহি লওঁ। এতিয়া এইখিনি মগু মাহ, এইখিনি গোটা মগু হয়। এইখিনি মই এতিয়া কি কৰিম, এইখিনি প্ৰথম অলপ ৰ'দত দিছিলোঁ ন, এই পোক চোক হয় বুলি, পৰুৱা চৰুৱা লাগে বুলি ৰ'দত দিছিলোঁ। এইটো এটা কাম, এইটো কাম এতিয়া মই পলিথিনত ভৰাই পেলাই আকৌ এক্সট্ৰাকৈ থ'ব লাগিব। এতিয়া মোৰ কৰিবলগীয়া কামখিনি কৰি হৈ গ'ল। এতিয়া ঘামি জিমি লুতুৰি পুতুৰি হৈ গৈছোঁগৈ। এতিয়া মই বনাম ৰাতিপুৱা এতিয়া কিবা খাবলৈ কাৰণে ৰুটি। এয়া মই গোলকৈ ৰুটি কৰি লৈছোঁ। এতিয়া ৰুটি বেলিম, তাৰপাছত ৰুটি চব্জি দি খাম। আৰু আপোনালোকে বাৰু ৰাতি বনোৱা মাংস থয়নে বাৰু? মই কিন্তু ৰাতি বনোৱা মাংস থওঁ আৰু খাই মই বহুত টেষ্ট পাওঁ। ৰাতি পাছদিনাখনলৈ মানে বনোৱা মাংসকণ বহুত টেষ্ট লাগে। চ' আপোনালোকে যদি খায় তেতিয়াহ'লে গম পাইছে চাগে, আৰু যদি নাখায় কেতিয়াবা ৰাতি মাংস আনিলে অলপ হ'লেও থ'বচোন, ৰাতিপুৱালৈ খাবলৈ বহুত সোৱাদ লাগে। চ' মই মাংসও থৈছোঁ আৰু ৰুটি। এতিয়া মই ৰুটিখিনি বেলি ল'ম, বেলি পেলাই কি কৰি আছোঁ চাই থাকক। এয়া ৰুটি বেলিছোঁ, কিন্তু মোৰ ৰুটি
বেলিলে যে ভাজ নাইকিয়া হয় মই গোল ইমান কৰিব নোৱাৰো ৰুটি চাগ ইমান গোল হোৱা নাই তথাপিও চাগে হৈছে চাগে আৰু এয়া ৰুটি পুৰি আছোঁ মই এয়া কিন্তু মই তেলত পুৰা নাই শুকানে পুৰিছোঁ এই মাংসৰ লগত শুকানেহে বেছি টেষ্টটো উঠে সেইটো কাৰণে মই শুকানে ৰুটি পুৰি গৈ আছোঁ যেনি আমাৰ ওচৰৰ ঘৰৰ ছোৱালী আহি মোৰ ওচৰত বহি আছেহি আৰু মই কাম কৰিছোঁ তাকে চাই আছেহি হ্যাঁ মোৰ ৰুটি চুটি বনাই হৈ গ'ল এতিয়া আমাৰ ঘৰলৈ আহি ছোৱালীজনীক খাই চাবলৈ দিছোঁ কেনেকুৱা লাগিছে খাই ৰুটি চব্জি ধুনীয়া লাগিছে অঁ আমাৰ পম্পী বাই বনাইছে এজনী ছোৱালীক দিছিলোঁ খাবলৈ তাই নেখায় তাই বোলে ঘৰত ভাত খাইছে কি দি ভাত খাইছা কি দি খাইছা বৰকে কোৱা শুনা নাই হা মাছ এইপিনে চাই কোৱা মাছ আৰু মাছৰ ডিম আৰু ভাত সেইটো কাৰণে ৰুটি আৰু মাংস খাবলৈ মন নগ'লে ন এয়া শুই গ'লগৈ লাজতে এছে এতিয়া মোৰ খোৱাৰ লগ এটা হ'ল মই এতিয়া খাওঁগৈ এয়া পূৰা ৰেডি কৰি লৈছোঁ পিঁয়াজ জলকীয়া এইপিনে কালি ৰাতিৰ মাংস এইপিনে আছে এয়া বুটৰ দালি এইখিনি বুটৰ দালি আৰু এয়া পুৰি আজি বনোৱা পুৰি অঁ শুকান ৰুটি পুৰি নহয় শুকান ৰুটি এই কালি বনোৱা ৰাতিৰ মাংস মই বহুত ভাল পাওঁ চ' এতিয়া উলিয়াই লৈছোঁ খাবলৈ এবাৰ খাই চাওঁ মজা তোমাক আৰু কিবা লাগিব নেকি নালাগে তেতিয়াহ'লে মই খাওঁ এতিয়া খাই পেলাই শুম আৰু চ' এতিয়া বাই বাই আৰু যদি মোৰ চেনেলটো ভাল পাইছে ভিডিঅ'বোৰ ভাল পাইছে তেতিয়াহ'লে লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব